নমস্কাৰ নিউজ 24 বড়োলেণ্ড ব্ৰেকিং নিউজৰ সৈতে মই মুকেশ আগৰৱালা। ননাই চেৰফাং পৰিষদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টিত বৃহত্তৰ যোগদান। ভাৰতীয় জনতা পাৰ্টিৰ লগতে ননাই চেৰফাং পিটিআৰ পৰিষদীয় সমষ্টিৰ EM সঞ্জীৱ তান্তিৰ কাম কাজক সন্তুষ্টি হৈ বহুজন বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিজেপিত যোগদান। আজি ওদালগুৰি জিলা মাইনাগুৰি খেলপথাৰত ননাই চেৰফাং পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৃহত্তৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত BPF কংগ্ৰেছ আৰু বহুজন গণ্যমান্য ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি আৰু ননাই চেৰফাং পৰিষদীয় সমষ্টিৰ EM সঞ্জীৱ তান্তিৰ আদৰ্শ আৰু কাম কাজক আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা দেখা যায়। কমেও আজিৰ যোগদান কাৰ্যসূচীত 300 জন সদস্য হাতে হাত মিলাই পদুমৰ মালা পিন্ধে। 1 নম্বৰ মাইনাগুৰি, 2 নম্বৰ মাইনাগুৰি আৰু উমানন্দ গাঁৱৰ ৰাইজে গেৰুৱা দললৈ আগমন ঘটিল। লগতে ওচৰ চুবুৰীৰ পৰাও গেৰুৱা দল বিজেপিত যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীত BTRৰ EM সঞ্জীৱ তান্তিৰ লগতে তত্বাৱধানত তথা ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক জৌশ্ৰাং বড়ো, ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মা আৰু বহুজন বিষয়ববীয়ে অংশগ্ৰহণ কৰে। ছেপ্টেম্বৰ মাহত যে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ ফালে এটা জইনিং লৈছিলোঁ। 3000ৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি জইনিং কৰিছিলে। চ' এতিয়া অলপ পলিচিটো বেলেগ কৰি দিছোঁ মই। এতিয়া কমিউনিটি ৱাইজ জইন কৰি আছোঁ। মোৰ সমষ্টিত মানে যিখিনি বড়ো জনগোষ্ঠীৰ মানুহ আছে, ST মানুহ আছে, তেখেতসকলৰ তাত আহিছোঁ। মই ঘৰে ঘৰে সোমাইছোঁ। আমাৰ আঁচনি পাইছে পোৱা নাই সেইবিলাক কৰি ফালে মই এতিয়া এটা পৰিয়ালৰ সম্বন্ধ এটা বনাইছোঁ। মই এখেতসকলক মই জনাত আপোনালোকে পাৰ্টিত জইন কৰক বুলি মই এতিয়ালৈকে কোৱাই নাই। কিন্তু যেতিয়া মই বাথৌ মন্দিৰত আহিছোঁ, যেতিয়া গীৰ্জাত আহিছোঁ, যেতিয়া এখেতসকলৰ গাঁৱত গৈছোঁ, নিজে ক'লে যে আমি আপোনাৰ পাৰ্টিত জইন হ'ম বুলি। মই ক'লোঁ ঠিক আছে। কেইখন গাঁৱে জইন হ'ব? এতিয়া কেইখন গাঁও হৈছে মানে সমাজ হিচাপেহে আহিছে, গাঁও হিচাপে নহয়। এটা সমাজত গাঁও সোমাই আছে, সেই গাঁও হিচাপে ইয়াতে উপস্থিত হৈছে আৰু মানে এটা সমাজৰ মানে চবেই আহিছে। এনেকুৱা কৰি পেলাই পৰিয়াল হিচাপে আমি 300 মান পৰিয়াল পাইছোঁ। পৰিয়াল হিচাপে এইটো ব্যক্তিগত মানে ইণ্ডিভিজুৱেল নহয়, পৰিয়াল হিচাপে পাইছোঁ। ত' ভাল লাগি আছে যে ইয়াৰ পিছতো আৰু এটা জনগোষ্ঠী লৈ পেলাই বা এটা সম্প্ৰদায় লৈ পেলাই জইনিং আছে মোৰ। এতিয়া আমি আজি ধৰক STখিনি কৰিলোঁ, নেক্সট আমাৰ মুছলিম সম্প্ৰদায়ৰ পৰা জইনিং হ'ব। এনেকৈ কৰি গৈ আছোঁ। পাব যে এই যে এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো কালে এই কলেজকেইখন মানে প্ৰাদেশিকৰণ হোৱাই নাছিলে, চৰকাৰীকৰণ হোৱাই নাছিলে। এইবাৰ আমি কৰি দিলোঁ প্ৰেক্টিকেল। আমি এনে ভাষণ দিয়া নাই, মানে যিখিনি কৰিছোঁ সেইটোৱে কৈ আছোঁ, সেইটো কৰিলোঁ। এতিয়া আপোনালোকে চাব এই 2024ৰ ভিতৰতে এটাও এনেকৈ স্কুল নাথাকে য'ত ৰিপেয়াৰ নহয়। অল স্কুলছ মই মোৰ সমষ্টিৰে মানে এহেডতে 6টা স্কুল ৰিপেয়াৰ কৰি দিলোঁ। আৰু সেইবিলাক স্কুলত আপোনালোকে গৈ পেলাই চাব যে আগতে কি আছিলে আৰু এতিয়া কি আছে স্কুলকেইটা। চ' গোটেই টিচাৰৰ যিখিনি স্কেয়াৰচিটি আছে সেইবিলাক এই বছৰতে মানে শেষ হৈ যাব। শিক্ষাৰ ক্ষেত্ৰত যিখিনি মানে পদক্ষেপ লৈছে সেইটো ড্ৰাষ্টিক চেঞ্জ, এটা আহিছে। চ' মানে মানিব লাগে, ময়ো নিজে মানে এই চৰকাৰৰ অংশীদাৰ হিচাপে ময়ো নিজে মানে বহুত সন্তুষ্ট যে এইটো ক্ষেত্ৰত কাম হৈ আছে। বাকী ডেভেলপমেণ্টটো অট'মেটিক আহি যাব। আৰু আমাৰ আঁচনিবিলাক এটা গাঁৱৰ শেষ ঘৰ বা পৰিয়াললৈকে আমাৰ আঁচনিবিলাক গৈ পাইছে। আৰু মানে সকলো পৰিয়ালতে আমি কিবা নহ'লে কিবা চৰকাৰী সুবিধাখিনি আমি দিবলৈ সক্ষম হৈছোঁ। নহয়, মইতো ক'লোঁ এই যে গ্ৰাউণ্ডটো এই প্ৰগ্ৰাম হোৱাৰ আগতে ইয়াতে মানে গৰু ছাগলীও মানে কৰাৰ ব্যৱস্থা নাছিলে, মানে এনেকুৱা অৱস্থা হৈ আছিলে। এইখিনি ক্লিন কৰিলোঁ, মানে এইখিনি খেলপথাৰ বনালোঁতো, এইখিনি খেলপথাৰাই হ'ব এতিয়া ইয়াতে হওক।
প্ৰতিভাখিনি যিখিনি ষ্টুডেণ্টবিলাকৰ যিখিনি আমাৰ কামিং জেনেৰেশ্যন ল'ৰা ছোৱালীবিলাকৰ আপোনালোকে গম পাব এইখিনি গাঁৱৰ পৰা এই অলপ আগত গ'লে গম পাব কিক বক্সিঙত কেৰাটেত ইণ্টাৰনেশ্যনেল মানে খেলা খেলুৱৈ চেম্পিয়ন সেইসকল আছে ইয়াৰ পৰা কচুবিলটো 13-14 কিলোমিটাৰ হয় ইয়াৰ পৰা চাইকেল মাৰি পেলাই যাওঁ মই বহুত পৰিয়ালক চাইকেল দিছোঁ কিন্তু আঁচনিৰ পৰা দিয়া নাই নিজে বগীয়াকৈ দিছোঁ মানে আমিও ইমান কষ্ট কৰা নাই আজিৰ ল'ৰা ছোৱালী ইমান কষ্ট কৰি আছে আপোনালোকে এটা বস্তু চাব যে ইমান বছৰ চৰকাৰ ইয়াতে চলি গ'ল বেলেগৰ ৰাস্তাই নবনালে সেইটো মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে মোৰ কাৰ্যকালৰ ভিতৰতে এইখিনি ৰাস্তা আপোনালোকে দেখা পাব এই খেলপথাৰ এনেকুৱা লেভেলত বনাই দিম যে ল'ৰা ছোৱালীয়ে নিজেই মানে আহি পালে ইয়াতে নিজৰ যিখিনি প্ৰেক্টিছ আছে যিখিনি আছে চব গোটেইখিনি কৰিব পাৰিব উইদিন দিছ মান্থ এইটো মাহৰ ভিতৰতে শেষ হ'বলৈ গৈ আছে আপোনালোকে উইদিন দিছ মান্থ এই প্ৰব্লেমটো শ্বৰ্ট আউট হৈ যাব আজিও আমাৰ এটা ইচি আছে এতিয়া মই ইয়াৰ পৰা ওলাই পেলাই ইচি মিটিঙত যাম আৰু মই আশা কৰিছোঁ এই 2024টো আমাৰ গোটেই বিটিআৰ বাকীৰ কাৰণে এটা ভাল বছৰ হওক সকলোৰ উন্নতি হওক সকলোৱে আগবাঢ়ি যাওক শান্তি প্ৰতিষ্ঠাটো হৈয়ে গ'ল আমাৰ এতিয়া আৰু অশান্তি আমাৰ মাজত নাই এতিয়া ডেভেলপমেণ্ট লাগে সকলো দিশৰ পৰা মানে আপোনাৰ সমষ্টিবাসীৰ কাৰণে কি আঁচনিৰ বিষয়ে আপুনি কি মেছেজ নহয় মইতো প্ৰেক্টিকেল কাম কৰি আছোঁ গোটেইখিনি মই কানেক্টিভিটি মোৰ সমষ্টি কানেক্টিভিটি নাছিলে মই আজি মেইনলি সেইটোৱে ক'ম যে মেইন ৰোডখিনি বনাই আছোঁ মেইন ৰোডখিনি হোৱাৰ পিছত মোক ব্ৰিজ লাগে ব্ৰিজখিনি বনাম যাতে মানে মোৰ সমষ্টিৰ ভিতৰত মানুহ অহা যোৱা কৰিব পাৰে ধুনীয়াকৈ কিয়নো মইহে বাৰিষা দিনত সমষ্টিৰ বাহিৰত বেলেগ সমষ্টিত গৈ পেলাই মোৰ সমষ্টিত সোমাবলগীয়া হয় মই নিজেই প্ৰব্লেম পাই আছোঁ মই নিজেই এজন সাধাৰণ মানে ৰাইজ হিচাপে মই যদি কুৱেশ্যন কৰোঁ যে আৰে মানে ইয়াৰ আগতে নেতা নাছিলে নেকি ইয়াৰ আগতে MP ইয়াৰ আগতে MLA ইয়াৰ আগতে মিনিষ্টাৰ নাছিলে নেকি কিয় নহ'ল এইবিলাক কথা চ' মই সৌভাগ্যৱান ভাবোঁ নিজকে যে মোৰ কাৰ্যকালত এইখিনি কাম মই কৰিব পাৰি আছোঁ আপোনালোকে মন কৰিব মোৰ দেন 1000 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনি গ'ল আপোনাৰ 3 বছৰতে কিয়নো এটা গুডি প্ৰজেক্ট যেতিয়া দিলে 500 crore দিলে তো 500 crore কমসে কম 600 কিলোমিটাৰ ৰাস্তা হৈ গ'ল চ' মোৰ দেন আপোনাৰ 1000 কিলোমিটাৰ ৰাস্তা ইয়াতে বনি গ'ল ইতিমধ্যে চ' কাম ভাল হৈ আছে আৰু মানে যিখিনি ছাৰ্ভে আমাৰ গভৰ্ণমেণ্ট তৰফৰ পৰা হৈছিলে স্কুলৰ এনেকৈ ছাৰ্ভে হৈছে যে পাৰ্টিকুলাৰ মানে কোনো সমষ্টিক কনচেনট্ৰেট কৰা নাই যে বিটিআৰত কিমানখিনি স্কুল আছে কিমানখিনি স্কুলক কি পৰ্যায়ত ৰিপেয়াৰ দৰকাৰ হয় গোটেইখিনি আমি কৰিম আজি যিহেতু জইন হ'ব তেওঁলোকৰ কাৰণে কি মানে বান্ধি দিব এওঁলোকে গৌৰৱেৰে ক'ব পাৰিব লাগিব যে আমি জইন হোৱাৰ পিছত আমাৰ অঞ্চলটো এইখিনি ডেভেলপ আমি কৰিলোঁ বুলি আমাৰ উদ্দেশ্য এইটোৱে আপুনি ভালকৈ আঁকোৱালি লৈছেনে ময়ো আঁকোৱালি ল'লোঁ এওঁলোকেও আঁকোৱালি ল'লে সেইকাৰণে এওঁলোকে পাৰ্টিক নিজে জইন কৰিম বুলি প্ৰতিশ্ৰুতি বহুত শান্তিপূৰ্ণ হওক আৰু যিখিনি ৱেষ্টাৰ্ণাইজ সোমাই গৈছে মাঘ বিহুত সেইবিলাক যাতে আঁতৰি থাকক আমাৰ যি নিজৰ যি পৰম্পৰা সেই হিচাপে মানুহ আমি বেলেগ সংস্কৃতি যাতে সোমাই নপৰক ইয়াতে সেইটো আমি অলপ মন কৰিব লাগিব যাতে আমাৰ নৱপ্ৰজন্মই এই পৰম্পৰাটোক আগলৈও কঢ়িয়াই লৈ যায় সেইখিনি বিচাৰোঁ